গুড মৰ্ণিং। এতিয়া গৈ আছোঁ জেংগিং বুলি জেগা এডোখৰলৈ। মই ৰুমৰ পৰা ছাৰক লৈ লওঁগৈ, মোৰ লগৰজনক লৈ লওঁগৈ। তো জেংগিং যাম। তো আপোনালোকক জেংগিঙলৈকে জাৰ্ণিটো দেখাইছোঁ। আৰু জেংগিংখন ইমান চাবলগীয়া বস্তু নহয়, মানে ধুনীয়া নহয়, তথাপিও দেখাওঁ ব'লক, চাওঁচোন ব'লক। ইয়াৰ পৰা মই নামি গৈছোঁ। এইটো মোৰ ৰুমৰ গলি আৰু তলত ইংকিয়ং টাউনখন। এইফালে যদি যাওঁ ইংকিয়ং টাউন এইফালে, আৰু মই এইফালে নাযাওঁ এতিয়া। মই ছাৰক আনিবলৈ যাওঁ। চিধাও যাব পাৰে, এইফালেও যাব পাৰে। মই এইফালৰ পৰা যাম। এনেকুৱা সৰু সৰু ৰাস্তাত দুখন গাড়ী মুখামুখি হৈ গ'লে মানে ক্ৰছ কৰিবলৈ অলপ প্ৰব্লেম হয়। এইটো বাৰু একো নাই, ইয়াত একো নাই, কিন্তু পাহাৰৰ মাজত যিটো সৰু সৰু যিবোৰ ৰাস্তা, সেইবোৰ ৰাস্তাৰ মাজত যদি দুখন গাড়ী মুখামুখি হৈ যায়, ধৰি লওক এখন স্কৰপিঅ'ই যদি মুখামুখি হৈ যায়, তো পাৰ কৰিবলৈ বহুত ভাবি চিন্তি পাৰ কৰিবলগীয়া হয়, মানে ক্ৰছ কৰিবলগীয়া হয় দুইখনে। নক'ব, বহুত ভয়ানক। মানে অকণমান চকা যদি ইফাল সিফাল হয় ডাইৰেক্ট তলত পৰিবগৈ মানে। সেইকাৰণে অৰুণাচলত গাড়ী চলোৱাটো ইমান সহজ নহয়, ভেৰি টাফ এণ্ড ভেৰি ৰিস্ক। আপোনালোকক লগৰজন কৈ আছোঁ যে মই WHOত গাড়ী চলাওঁ অৰুণাচলত। WHO মানে ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন। আৰু মোৰ লগত এজন RRT বহে, মানে এজন ডক্তৰ বহে। আমি দুয়োৱে বস্তি ভিজিট কৰি থাকোঁ। মানে বস্তি ভিজিট কৰোঁ, মানে ছাৰে কৰে। তো ছাৰৰ লগত ময়ো অকণমান ঘূৰি ফুৰি এক্সপিৰিয়েঞ্চবোৰ লৈ লওঁ, আৰু ময়ো ছাৰৰ কামটো চাওঁ, ছাৰে কি কৰে কি নাই, তো ছাৰৰ ডিউটিটো কেনেকুৱা, তো এইবিলাক চাওঁ আৰু চাই কিনে এক্সপিৰিয়েঞ্চ লওঁ। এতিয়া ছাৰক লৈ লওঁ বলকচোন। এয়া চাওক, ইমান ধুনীয়া নজাৰা। এয়া চাওক লোকেল ডগবোৰ, এই বিশাল ডাঙৰ সেইটোতো ছাৰৰ ঘৰ ওপৰত যিটো দেখিছে। তো ছাৰলৈ ৰখোঁ এতিয়া, ছাৰক ফোন কৰোঁ। আপোনালোকক কৈছিলোঁ অলপ আগত জেংগিং যাম বুলি, কিন্তু জেংগিং যোৱা কেঞ্চেল হৈ গ'ল। এতিয়া ফোন কৰিলোঁ ছাৰক, মই আহি পালোঁ, আহক বুলি। চ' ছাৰে ক'লে জেংগিং নাযাওঁ, মাৰিয়াং বুলি জেগা এডোখৰ আছে, তো মাৰিয়াং যাম। আৰু এতিয়া গৈ আছোঁ আকৌ তেল ভৰাবলৈ। মানে জেংগিং যোৱা হ'লে পেট্ৰল পাম্পটো ৰাস্তাতে পৰিলেহেঁতেন, কিন্তু এতিয়া মাৰিয়াং যাম যিহেতু, মাৰিয়াঙৰ ৰাস্তাটো বেলেগ আৰু জেংগিঙৰ ৰাস্তাটো বেলেগ। চ' পেট্ৰল পাম্প মাৰিয়াঙৰ ৰাস্তাত নাই, আছে বহুত দূৰত এটা আছে। চ' তালৈকে মোৰ গাড়ী নাপাব। তো সেইকাৰণে মই আগতে তেলটো ভৰাই আহোঁ। ছাৰো ক'লে তেলটো ভৰাই আহ, তেতিয়ালৈকে মই ৰেডি হৈ গৈছোঁ। চ' অ'কে, এতিয়া তেলটো ভৰাই আহোঁ ব'লক। এইখন হৈ গ'ল ইংকিয়ং, মেইন ইংকিয়ং ডিষ্ট্ৰিক্টৰ ইংকিয়ং টাউন। এইখন ইমান ডাঙৰ নহয়, পাছিঘাটতকৈ সৰু, আলঙতকৈ সৰু, তথাপিও এখন ধুনীয়া টাউন। এতিয়া আৰু কিবা কিবি বনি আছে, কনষ্ট্ৰাকশ্যন চলি আছে, বহুত ধুনীয়া, নাইচ। বহুত ধুনীয়া, চাওক ভিউ চাওক। What the view guys, কমেণ্ট কৰক ভিউ কেনেকুৱা লাগিছে। আৰু এনেকুৱা আৰু দেখাই আছোঁ আপোনালোকক জেগা, সদায় দেখাম এটা। हाँ ठंडा है थोड़ा भी। हाँ जी
कैमरामैन दीपक चरसिया के साथ वो पहले आज तक का था ना दीपक चौरसिया अच्छा तो हम लोग तो कैमरामैन दीपक चरसिया তো আমাৰ কামবোৰ কিছু এনেকুৱা আমি ঘূৰি ফুৰো বস্তি বস্তি আৰু ছাৰৰ লগতো ধেমালি চেমালি কৰি ভাল লাগে আৰু এইটো এজনে মোৰ ছাৰ আৰে বাচ্চা দো বাচ্চে आप लोग के बच्चों को वो टीके लगे हैं वैक्सीन लगे हैं पूरे हाँ वैक्सीन लगता है ना पोलियो का और खसरा का और ये सब का है लगा है दोनों को हाँ तो कार्ड है इनका कार्ड वैक्सीन कार्ड हाँ दिखा दीजिए थोड़ा सा बस हमको कंफर्म करना है कि लगा है कि नहीं लगा और कुछ नहीं और ये किसका है ये फादर्स नेम टॉक्सू ये तो 2015 का जन्म है ये तो ना 2 साल का हो गया 17 3 25 में लग पिला दिया अब 6 महीने बाद अभी एक बार और जाके पिला दीजिए ठीक है फिर 3 साल का होगा तब पिला दीजिए ऐसे करके 5 साल तक पिलाना है फिर 5 साल पे ये वाला वैक्सीनेशन लगेगा एक ठीक है तो ये इससे रात की जो अंधेरे में आंख की रोशनी है वो कमजोर नहीं होती है ये बच्चों को हो जाती है इसको नाइट ब्लाइंडनेस कहते हैं या फिर रतौंधी कहते हैं हिंदी में और यहाँ पे तो बहुत ज़रूरी है रात में अंधेरे में दिखना है ना तो वो बहुत ज़रूरी है विटामिन ए का सिरप मतलब वो कैप्सूल होता है तोड़ के पिलाते हैं वो ठीक है तो वो ज़रूर आप देख लीजिएगा এনেকুৱাই কামবোৰ এনেকৈ ঘূৰি ফুৰিব লাগে ছাৰে আৰু ছাৰৰ পিছে পিছে ময়ো जय माता दी ছাৰে পাহাৰত খোজকাঢ়ি খাই পেট কমাই দিছে তো কামবোৰ এনেকুৱাই কিছু কামটো আৰুনো কি দেখাম তো লগ পাই আছোঁ অন্য এটা ভিডিঅ'ৰ মাজত তেতিয়ালৈ হেপী থাকক হাঁহি থাকক বাই বাই